वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বাবা থান। তো এয়া আমাৰ মা, এয়া আমাৰ ধুনু ভাইটি এয়া গৈ আছে। আমি তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। একদম মানে নতুন বাবা থান, এয়া বিষ্ণু মন্দিৰ কিবা কিবি মন্দিৰ আছে। আপোনালোকে দেখাবলৈ মই চেষ্টা কৰিম ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাই থাকক, ব'লক ভিডিঅ'টো চাই থাকক। এয়া আমি লাহে লাহে গৈ আছোঁ। ব'লক আপোনালোকৰ ড্ৰোন শ্বট এটা দেখাওঁ ওপৰৰ পৰা। এয়া চক কি ধুনীয়াকৈ দেখে ওপৰৰ পৰা। এয়া চক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এয়া চক ড্ৰোন শ্বট আমি লৈছোঁ। এয়া চক ওপৰৰ পৰা। এয়া চক নুমলীগড় দলঙৰ ড্ৰোন শ্বট। এয়া চক ওপৰৰ পৰা এনেকৈ দেখি কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ক'ব নোৱাৰে আৰু কি ধুনীয়া। এয়া চক আমি এয়া গাড়ীয়েদি আহি এয়া পালোহি বাবা থান। এতিয়া আমি আৰু নামিম। চাই থাকক ভিডিঅ'টো। এয়া আমি এতিয়া বাবা থান পালোহি। এয়া চক আহি পালোঁ যে আপোনালোকে আহি এয়া চক দোকানখন ইমান ধুনীয়াকৈ জাপি থৈছে। নাৰিকল, চাকি, তেল, শলিতা, ধূপ ইত্যাদি চব আছে। ইয়াত চব কি ধুনীয়াকৈ শাৰী পাতি থৈছে। হৰ হৰ মহাদেৱ। এয়া আমি বাবা থান পালোহি। এয়া ব'লক আগলৈ যাওঁ, কি কিনো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক আপোনালোকে। ব'লক 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 ব'লক। গোটেই এয়া চাৰিওফালে বাগানী আছোঁ। আপুনি গোটেই মেইন ৰোড আপোনালোকে আহিব পাৰিব। এয়া চব আজি খাম ন, সেইকাৰণে সহায় দিবলৈ আহিছোঁ আৰু বাবা থানত। চাউল দিব লাগিছে। এয়া মায়ে কিবা ক'ব নেকি, কৈ দিয়া। আমাৰ বাবা থানত নতুন চাউল দিব লাগিছে। চাউল আজি খাব। আমি আজি খামতো। আপোনালোকে চাই থাকক ভিডিঅ'টো। একদম ভিতৰত কি কিনো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো একদম বনি থাকক। এয়া আমাৰ ভাইটিক গৈ আছে। এয়া চক সোমাই অহাৰ লগে লগে ইমান সুন্দৰকৈ পকাৰ হাৰ গৰু বনাই থৈছে। এয়া চক আপোনালোকে দেখিব পাইছে। এয়া চক আৰুনো কি কি আছে, ব'লক আগত। ললো আগতে পালোহি বাবা থান। আহি পালোহি। এয়া চক এয়া চক গছত ধুনীয়াকৈ সূতা বান্ধি থৈছে। এয়া চক এইটো বিষ্ণু মন্দিৰ। ললো আইতা। ইয়াত শৰাই দিবলৈ হ'লে ইয়াত টিকেট কাটিবলৈ, ইয়াত টিকেট কাটিছে আৰু বুট মগু ইয়াত দিছে শৰাইৰ বাবে। তো আমাৰ মাও ইয়াত দিছে আৰু। এয়া চক গছৰ ওপৰত দুটা বান্দৰ বহি আছিলে। আৰু আগতনো কি আছে ব'লক চাওঁ। দূৰৰ পৰা এনেকৈ দেখে। এয়া চক বাবা থান কিমান ধুনীয়া। এইপিনে চাৰিওপিনে গৰুৱে গৰু আৰু সেইপিনে ধনশিৰি নদী আছে আমাৰ। আমাৰ ধুনাৰে গৈ আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, একদম মজা লাগিব। তাৰপিছত আপোনালোকে আহিব পাৰিব খাবলৈ। যদি আপোনালোকে নাই খোৱাটো খাবলৈ ইয়াত আহিব, শৰাই চৰাই দিব আৰু খাব পাৰিব।
শিৱৰাত্ৰিৰ দিনা গোটেই মেলাই হয় আৰু ইয়াৰ গোটেই মেলা বহে, আপোনালোকে আহিব পাৰিব মেলা চাবলৈ। শিৱৰাত্ৰিত আহিব, কিন্তু এনেকুৱা দিনত আহিলে নাপাব মেলা চেলা। তো এইকেইটাত গোটেই মেলা হয়, গোটেই আৰু একদম ভিৰে ভিৰ, মানুহে মানুহ, কি ক'ব আৰু। তো আপোনালোকে দৰ্শন নৱপ্ৰসাদ আনিছে ন এই বাৰ্ষিক নৱজীৱ তোমাৰ চৰকাৰে নিবেদন কৰি তোমাৰ চৰকাৰে সৰ্ববাৰ নিৰীক্ষণ কৰি তেওঁলোকৰ মনৰ উদ্দেশ্য সফল কৰি সেয়া গতিকে এটি কিনকৈ গা দিছিলে পৰিত্ৰাণ কৰি পৰিয়ালটোৰ সৈতে আনন্দ বৰ্ধন কৰি পাতৰ মংগল কৰি সপ্তাহ ওম প্ৰাকৃত কৰি এয়া চক বান্দৰ, এয়া চক, এয়া পাহাৰত কি ধুনীয়াকৈ এয়া বান্দৰ বহি আছে। হেল্ল' গাইছ, দোস্তো, অ' মাই গড, লাগিছে এয়া চক বান্দৰ, চক বান্দৰ। কি মজা পোৱা পাই ইয়াৰ বান্দৰ মনকেইটা কি কৈছে লৈ আগতে লৈ আগতে চক
আমাৰ ধন আহিছে, কিবা ক'বা নেকি কৈ দিয়া ভাইটি? মাৰি দিয়া তাৰপিছত বলক বিষ্ণু মন্দিৰলৈ যাওঁ, তো আপোনালোকে চাই থাকোঁ ভিডিঅ'টো। বলক বলক বলক। মানুহে আজি মানুহ প্ৰায় কম। আজি আমি ভাল দিনতে আহিছোঁ ন, তো সেইকাৰণে মানুহ নাই। ইমান ধুনীয়াকৈ ইয়াত মানে এই মন্দিৰত মানে বিয়া চিয়া হয় আৰু ইমান ধুনীয়াকৈ প্ৰাকৃতিক দৃশ্য ইয়াত চাওক, কি ধুনীয়া সৌন্দৰ্য। আপোনালোকেও আহিব পাৰিব বাবা থান। আমি আজি আহিছোঁ তো আহোম যুগৰ কীৰ্তিচিহ্ন এয়া চাওক, আপোনালোকে চাওক। পুৰণা বাবা থানত ভালকৈ আছে, তো আপোনালোকক দেখাইছোঁ। এয়া চাওক, ইয়াতো আছে। এয়া চাওক, এয়া চাওক, এই টুকুৰা ইয়াতে পৰিছিলে মানে মেইন ডখৰটো। এয়া চাওক, মোৰ পাছফালে ৰাইজ আছে। এয়া চাওক, বান্দৰ ৰাইজ। এয়া আমাৰ মংকিদা কিবা কৈছে, খঙাইছে মোলৈ। তো আপোনালোকে আহি আছে। এয়া চাওক, গোটেই কি ধুনীয়াকৈ বান্দৰে চাওক। এয়া বান্দৰে চাওক, এয়া বান্দৰ চাওক। একো নকয়, এইফালে চাওক, গোটেই জাকটো আছে। এইফালে আহি আছে আমাৰ ৰাইজসকল। অ' ছাৰ, কি খবৰ? এয়া চাওক, কি ধুনীয়াকৈ গৈ আছে। একো নকয় আমাৰ বান্দৰে। এয়া চাওক, ইফালে ইমান ধুনীয়াকৈ খেতি কৰে। এইপিনে সৰিয়হ খেতি কৰে, এইপিনে চাওক, এইপিনে কি ধুনীয়াকৈ এইখন বলক যাওঁ তালৈনো কিনো আছে আপোনালোকে দেখাওঁ। বলক চাই থাকক ভিডিঅ'টো, একদম মানে মজা হ'ব। ইয়াত কিনো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক চাই থাকক ভিডিঅ'টো। এতিয়া সোমাইছোঁ আৰু মোৰ বজা আৰু এয়া গণেশ মন্দিৰ আছোঁ। এয়া চাওক, গণেশ মন্দিৰ কি ধুনীয়াকৈ সজাইছে। এয়া চাওক, এইটো গণেশ মন্দিৰ হয়। আমি জানো আগতে হোৱা নাছিল, ফাৰ্ষ্ট টাইম আহিছোঁ। এয়া চাওক, কি ধুনীয়াকৈ গোটেই একদম মানে চাকি বন্তি জ্বলাই থৈছে আৰু ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে আহিব পাৰিব। ইয়াত গণেশ মন্দিৰ। এয়া চাওক, এয়া হিন্দু। এয়া চাওক, কি ধুনীয়াকৈ ভিডিঅ'টো সেৱা ল'লোঁ। আপোনালোকক ক'ব বিচাৰোঁ যে এই বাবা থান নুমলীগড়ৰ পৰা 3 কিলোমিটাৰ নিলগত 29 নং ৰাষ্ট্ৰীয় ঘাইপথ কাষতেই আছে এই পবিত্ৰ বাবা থান। মানে আপোনালোকেও আহিব পাৰিব। আপোনাৰ লাষ্টত আহিছোঁ ন আমি, তো সেইকাৰণে মানুহ প্ৰায় কম। ন খাবলৈ আহে আৰু চবেই।
তো আমি আহিছোঁ শৰাই দিবলৈ। তো আজি শৰাই চৰাই দিলোঁ। তাৰপিছত এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, ইমান ধুনীয়া দৃশ্য। তো আপোনালোকেও আহিব। এয়া গণেশ মন্দিৰ, তাৰপিছত সেই তাত আছে বিষ্ণু মন্দিৰ, আপোনালোকক দেখালোৱেই। সেই তাত আছিলে বিষ্ণু মন্দিৰ, এইটো হয় গণেশ মন্দিৰ। চব ইমান ধুনীয়া লাগিছে ন, আজি মানে মনটোৱে ভাল লাগিছে। আজি ইমান দিনৰ মূৰত আহিছোঁ বাবা থানটো। কি ক'ম আৰু, ক'বলৈ একো ৰাস্তাই নাই। তো একো কি ক'ম মানে ভাবি নাই পোৱা মই মানে, সেইকাৰণে আৰু ইমান দিনৰ মূৰত আহিছোঁ ন, তো আজি বহুত ভাল লাগিছে মনটো। কি ক'বা আৰু, এয়া চব পৰিৱেশ। এইখন গণেশ মন্দিৰ হয়, গণেশ মন্দিৰ। চব কি ধুনীয়া, দূৰৰ পৰা ইমান সুন্দৰ দেখে চব। আমাৰ ঘূৰা মেৰা হৈ গ'ল, এতিয়া আমি গৈছোঁ। ভিডিঅ'টো কেনেকৈ লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চব কি ধুনীয়াকৈ পকাৰ হাঁহ গৰু বনাই থৈছে এয়া চব। এইফালে চক দলং ইয়াত ফটো মাৰি গাইজ ইমান একদম মানে গোটেই ফিচাৰিঙৰ মাজত গছ আছে। ইয়াত চক, এয়া আমাৰ বাবা থানৰ পাছফালে সেইখন চক। ইয়াৰ আগত গ'লে একেবাৰে সেই পাব ধনশিৰি নদী। তো আমাৰ ইয়াত ধুনু ফটো মাৰি আছে। কি ক'বা আৰু, কি ধুনীয়া দৃশ্য ইয়াত চক। ফটো তুলিব ভাল হ'ব ইয়াত, DSLR ফটো তুলিব একদম মানে মজা হ'ব। ইয়াত চক কি মজা জেগা নক'বা আৰু।